নাই নাই আমাৰ খবৰ লগা নাই ইয়াত কিমানজন মন্ত্ৰী সোমায় কিমানজন MLA সোমায় কিমানজন লিডাৰ সোমায় আমাৰ ইয়াত খবৰ লগা একো নাই মই একো কমেণ্ট নিদিওঁ মুঠতে চবৰে অধিকাৰ আছে নিজৰ দলটো মজবুত কৰাৰ ক্ষেত্ৰত যিকোনো মানে পলিচি ব্যৱহাৰ কৰিব পাৰে চব দলে এইটো নেশ্যনেল দল হয় বিজেপিয়ে কংগ্ৰেছো নেশ্যনেল দল হয় আমিতো আঞ্চলিকবাদী দল আমাৰতো আমি এতিয়া দিছপুৰ পলিটিক্সতো নাই দিল্লী পলিটিক্সতো নাই আমি এতিয়া BTCক কেনেকৈ প্ৰমোদ বড়োকে হটাব লাগে আৰু BTC বাচাব লাগে তাৰ কাৰণেহে আমি লাগি আছোঁ এইটো চেঞ্চাৰে কি কৈছে কোৱা নাই এনেকুৱা শুনিছোঁ মই কৈছে বুলি মুঠতে এইটো দলত আলোচনা হ'ব আমাৰ দেই আজিৰ পৰা দুৰ্গা পূজা মানে অহাকালিৰ পৰাহে দুৰ্গা পূজা আজি জাষ্ট মণ্ডপ অপেনিং কৰিছোঁ মই মুঠতে BTC বাকী ৰাইজৰ হৈ পেলাই সকলো জাতি জনগোষ্ঠী বা সকলো মানে যিসকল দুৰ্গা পূজা পালন কৰিবলৈ গৈ আছে অহাকালিৰ পৰা আমি BPF দলৰ হৈ পেলাই শুভেচ্ছা থাকিম চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আমি উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে যেন হওক আজি 500+ মানে UPFৰ পৰা সোমাইছে আমাৰ দলত আৰু BJPটো 267 আমাৰ দলত সোমাইছে যেন হওক মই সেইদিনাই কৈছোঁ যে BPFে চৰকাৰ নাথাকা স্বত্তেও আজিৰ দিনত UPFৰ পৰা ইমান আমাৰ দলত সোমাই আছে এইটো মই আচৰিত লাগি আছে এতিয়া সঁচাকৈ প্ৰমোদ বড়োৱে ভালকৈ কাম কৰিব জনা নাই আৰু প্ৰমোদ বড়োৱে নিজে চৰকাৰ চলাই পেলাই এই BJP কৰ্মীসকলক চম্ভালিব পৰা নাই বুজাব পৰা নাই বা কাম কৰি দিব পৰা নাই যাৰ ফলত আজি BTC অঞ্চলত বহুত BJP কৰ্মী লিডাৰসকলে আমাৰ দলত সোমাই আছে এইটো টোটেলি ফেইলাৰ মুঠতে প্ৰমোদ বড়োৰ যিটো শাসন চলাই আছে টোটেলি ফেইলাৰ যাৰ ফলত আজি মানে প্ৰত্যেকটা মিটিঙতে UPFলো সোমায় BJPও সোমায় মানে কম্পিটিশ্যন নিচিনা হৈ আছে দুটা দল কোনে কিমান পাৰে আমাৰ BPF দলত সোমাবৰ কাৰণে আমাৰ BPF দলত থাকি পেলাই কাম কৰিবৰ কাৰণে মুঠতে অহা 2024 কোকৰাঝাৰ লোকসভা সমষ্টিত আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত BPF জিকাটো এইটো 100% চিয়'ৰ দেই